নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। ৰং চেনেল সম্প্ৰচাৰিত হৈ থকা সূৰুযমুখী ধাৰাবাহিকখনৰ বৰ্তমান মুকলি হৈছে। আপোনালোকে যদি সূৰুযমুখী ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ আপডেটসমূহ পাই থাকিবলৈ সূৰুযমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডত দেখিবলৈ পাব অনুৰ মাক আজি অঞ্চুৰ দেউতাকৰ ওচৰলৈ আহিব। অঞ্চুৰ দেউতাকৰ ওচৰলৈ আহি অঞ্চুৰ অনুৰ ওপৰত মিছা এলিগেশ্যন লগাই এইবোৰ কেছ দিছে। গতিকে আপুনি এতিয়া সহায় কৰিব লাগিব, আপুনি অনুৰ হৈ সাক্ষী দিব লাগিব, তেতিয়া অঞ্চুই অনুৰ পৰা ল'ব নোৱাৰিব। ময়ো বিচাৰোঁ অনুৰ সংসাৰখন বাচক, আপুনি সাক্ষী দিবনে বুলি অঞ্চুৰ দেউতাকক সুধিব। আৰু তেতিয়া অঞ্চুৰ দেউতাকে মই বোৱাৰীৰ হৈ সাক্ষী দিম, আপুনি চিন্তা কৰিবই নালাগে বুলি অনুৰ মাকৰ আগত কোৱাত অনুৰ মাকৰ মনটো বহুত ভাল লগা দেখিবলৈ পাব। আজিৰ খণ্ডে অঞ্চুৰ দেউতাকে যে অনুৰ হৈ সাক্ষী দিব এই সকলোবোৰ কথা গম পাই অঞ্চুৰ বহুত খং উঠিব আৰু অঞ্চুৰ অনুক লগ ধৰি তুমি এইবোৰ কি নাটক কৰি আছা, মই তোমাৰ পৰা ডিভোৰ্চ বিচাৰিছোঁ, তুমি মোক ডিভোৰ্চ দিলেই হ'ল বুলি অনুৰ আগত ক'ব। আৰু তেতিয়া অনুৱে নাটক মই কৰিছোঁ নে তুমি কৰি আছা, তুমি মোক মিছা এলিগেশ্যন লগাই মোক বদনাম কৰিছা বুলি অঞ্চুৰ আগত ক'ব। এতিয়া বাৰু অঞ্চুৰে অনুক কি ক'ব দেখিবলৈ পাব সূৰুযমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডতে। আনফালে আজিৰ খণ্ডত প্ৰিয়া এই কথাবোৰ গম পাই অঞ্চুক তোমাৰ ঘৰৰ মানুহবোৰ বহুত স্বাৰ্থপৰ, তোমাক পইচাৰ বাবে ভাল পাই আছিল বুলি অঞ্চুৰ আগত কোৱা দেখিবলৈ পাব। যদিহে আপোনালোকে সূৰুযমুখী ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ আপডেট মোক পাই থাকিবলৈ ধন্যবাদ।